এতিয়া খৈৰাবাৰীত আমাৰ ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ যি মন্ত্ৰণালয় সেইটোৰ দ্বাৰা ভগৱান বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী তাৰ লগত সম্পৰ্ক ৰাখি এটা সকলো জনজাতিৰ ইয়াত এটা এক্সিবিশ্যনৰ ব্যৱস্থাও কৰিছে আৰু সেইটোৰ দ্বাৰা আমাৰ ভগৱান বিৰছা মুণ্ডাৰ প্ৰতি শ্ৰদ্ধাও জনাইছে। ইয়াত আহি খুবেই ভাল লাগিল, অৰ্গেনাইজ খুব ভাল হৈছে। বিভিন্ন জনজাতি যিসকল ইয়াত বাস কৰে তেওঁলোকে নিজৰ নিজৰ বিভিন্ন মানে যি সাজ পাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত সামগ্ৰী আছে নিজৰ ট্ৰেডিশ্যনেল চিষ্টেমত পৰম্পৰা চিষ্টেমত এইবিলাক প্ৰদৰ্শনী কৰিছে আৰু বিভিন্ন সংস্কৃতি দলখিনিও ইয়াত আহি ফালে আগভাগ লৈ আছে। এইটো জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। ভাৰত চৰকাৰে বিৰছা মুণ্ডাক ভাৰতৰ এজন সংগ্ৰামীৰ বাদীও সেইটো এজন জনজাতিৰ কাৰণে গৌৰৱ আৰু সেইকাৰণে তেওঁৰ যি জন্মদিন এই জন্মদিনটো জনজাতি গৌৰৱ দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পিছত প্ৰত্যেক ৰাজ্যকে এইটো দায়িত্ব প্ৰদান কৰিছে আৰু আজি আপোনাৰ মানে কি কয় তথ্য আৰু প্ৰচাৰ বিভাগে মানে সেই কামটো তেওঁলোকে নিজে হাতত লৈ কৰি আছে। গতিকে ধন্যবাদ থাকিল ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ বিভাগক যে তেওঁলোকে আমাৰ নিচিনা এটা সেই BTCৰ পিছ পৰি থকা ঠাইতো উদ্যোগ লৈ ইফালে ভগৱান বিৰছা মুণ্ডাৰ বিষয়ে জনাৰ লগতে জনজাতিসকলক জনজাতি গৌৰৱ দিৱস হিচাপে ইয়াত এটা পৰ্ব মানে উদযাপন কৰাৰ সুযোগ দিলে হয়। কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত মানে বিভিন্ন জাতি অৰিজিনেলি য'ত আছে তাতে জনজাতি মানে মৰ্যাদাটো পাইছে আৰু সেই হিচাপে আদিবাসীসকল ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত জনজাতি স্বীকৃতিপ্ৰাপ্ত সংবিধানৰ দ্বাৰা তেওঁলোকে মানুহ হিচাপে জনজাতিয়ে হয়, ট্ৰাইবছ হয় আৰু তেওঁলোকৰ ভাষা কলা সংস্কৃতি চব আছে। কিন্তু অসমৰ ভৌগোলিক যি সীমা আছে সেই অসমৰ সীমাত তেওঁলোকে এতিয়াও মানে জনজাতি হিচাপে তালিকাভুক্ত হোৱা নাই আৰু তাৰ কাৰণে চৰকাৰে এতিয়া ব্যৱস্থা লৈ আছে আৰু ভাৰতৰ পাৰ্লিমেণ্টতো এই বিষয়ে অলৰেডি এটা বিল উত্থাপন হৈছে। মাত্ৰ কিছুমান মানে আপোনাৰ সুযোগ সুবিধাৰ ক্ষেত্ৰত কেনেকৈ মানে তেওঁলোকক বিশেষ মানে কি কয় ব্যৱস্থা কৰি দিব পাৰে সেইটো লৈ ফালে তেওঁলোকৰ লগতে 6 জনগোষ্ঠীৰ এতিয়া অসম চৰকাৰে মানে ইয়াৰ ওপৰত মানে কাম কৰি আছে আৰু সেইবোৰ চব সম্পূৰ্ণ হৈ যোৱাৰ পিছত মই ভাবো তেওঁলোকেও লাহেকৈ অন্তৰ্ভুক্ত হ'ব।